স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা বহুতে কয় যে মই কেনেকৈ খিনাম মোৰ সময় নহয় এক্সাৰসাইজ কৰিবলৈ মই ডায়েট কৰিবলৈ সময় নাপাওঁ কাৰণ মই ডায়েটৰ কাৰণে মই যিখিনি বস্তু বনাব লাগে সেইখিনি বনাবলৈ সময় নাপাওঁ ৰান্ধিবলৈ সময় নাপাওঁ বহুতে কয় যে মই ৰান্ধিব নাজানো আচ্ছা বহুত ধৰণৰ কথা এনেকুৱা ধৰণৰ আছে আৰু সময়ৰ বৰ অভাৱ সকলোৰে সেইকাৰণে যদিও ইচ্ছা কৰে যে ওয়েট কমাব লাগে ওজন কমাব লাগে কিন্তু কমাব নোৱাৰে তে কথাটো হৈছে কি প্ৰথমে মই ক'ব বিচাৰিম ওয়েট লছ বা নিজকে মেইনটেইন কৰিবৰ বাবে প্ৰথম কিন্তু আৰম্ভ হয় পেটৰ পৰা নহয় প্ৰথমতে আৰম্ভ হয় ইয়াৰ পৰা আপুনি মানসিকভাৱে সাজু হ'ব লাগিব যে মই আজিৰ পৰা বা এতিয়াৰ পৰা বা এই মুহূৰ্তৰ পৰা মই মোৰ ওয়েট কমাম মই চৰ্বি কমাম মই এটা হেলদি লাইফষ্টাইল মেইনটেইন কৰিম যেতিয়াই মানুহৰ মানসিকভাৱে ষ্টেবল হ'ব মানসিকভাৱে ই সিদ্ধান্তত উপনীত হ'ব যে মই সঁচাকৈয়ে মোৰ ওয়েট কমাব লাগিব তেতিয়াহে সব কাম হয় গতিকে অকল এইটো ওয়েট লছ বুলি নহয় সব ক্ষেত্ৰতে মানসিকভাৱে প্ৰথমতে মানসিক প্ৰস্তুতিটো আটাইতকৈ ডাঙৰ কথা এতিয়া কথাটো হৈছে মানসিক প্ৰস্তুতি যেতিয়া হ'ব তেতিয়া সকলো ধৰণৰ বাধা বিঘিনি সকলো মানে নেওচি যাব পাৰে এতিয়া কথাটো হৈছে যে আমি ওয়েট লছ কৰিবৰ কাৰণে যিসকলৰ এক্সাৰসাইজ কৰিবলৈ বা ডায়েট কৰিবলৈ বা সময় নহয় তেখেতসকলে নহ'লেও ওয়েট লছ কৰিবৰ বাবে এনেকুৱা বেছিক কিছুমান টিপছ মই আজি ক'ব বিচাৰিছোঁ 5টা এনেকুৱা বেছিক টিপছ বুলি ক'লেও ভুল নহয় কেইটামান নিয়ম বুলি দিব বিচাৰিছোঁ যিকেইটা মানি চলিলে আপুনি একো নকৰাকৈ আপুনি ওয়েট লছ কৰিব পাৰিব একো কৰিব নালাগে আপোনাৰ ডায়েটো কৰিব নালাগে আপুনি এক্সাৰসাইজো কৰিব নালাগে আপোনাৰ ওয়েট লছ হ'ব আৰু যেতিয়া ওয়েট লছ হ'ব তেতিয়া মানুহে নিজেই ডেডিকেশ্যনটো বেছি হৈ যাব নিজৰ একাগ্ৰতাটো বাঢ়িব আৰু একাগ্ৰতা বঢ়াৰ লগে লগে লাহে লাহে আপোনাৰ লাইফষ্টাইল আপোনাৰ গোটেই হেলদি এটা লাইফষ্টাইল হ'ব আৰু নিজকে ইমপ্ৰুভ কৰিব পাৰিব গতিকে এই 5টা টিপছ কি প্ৰথমটো হৈছে যে আমি আমাৰ যিটো খাদ্যৰ তালিকাত আমি মানে আমাৰ হেভি মিল মানে মেইন মিল বুলি যদি কওঁ মানে মুখ্য আহাৰ বুলি যদি আমি কওঁ তেনেহ'লে আমাৰ ব্ৰেকফাষ্ট মানে পুৱাৰ জলপান লাঞ্চ মানে দুপৰীয়াৰ আহাৰ আৰু ডিনাৰ মানে ৰাতিৰ আহাৰ এই তিনিটাই হৈছে আমাৰ মেইন খাদ্য প্ৰধান খাদ্য আমাৰ খাদ্যৰ যিখন তালিকা সেই তালিকাখনত এই তিনিটাই হৈছে প্ৰধান খাদ্য আচ্ছা এই তিনিটা প্ৰধান খাদ্য আমাৰ সময়বোৰ ছেট হৈ যাব লাগে সময়ৰ খেলিমেলি কৰিব নালাগে সময়মতে খাব লাগে যেনে ধৰক ব্ৰেকফাষ্ট 7:30 পৰা 8:30টাৰ ভিতৰত ঠিক তেনেকৈ লাঞ্চ মানে দুপৰীয়াৰ আহাৰ 12:30টাৰ পৰা 1:30টাৰ ভিতৰত খুব বেছি দুটা তাতকৈ দেৰি যাতে নহয় লাঞ্চ সেইটো সময় আৰু ডিনাৰ মানে ৰাতিৰ আহাৰ 7 বজাৰ আগত সন্ধিয়া 7 বজাৰ আগত 7 বজাৰ পিছত যাতে কোনো ধৰণৰ ডিনাৰ নকৰে 7 বজাৰ আগত কাৰণ 7 বজাৰ পিছত ডিনাৰ এইটো কাৰণেই কৰিব নালাগে যে আপুনি শুব 10টা বা 10:30 বজাত যেতিয়া 10:30 বজাত শুব তাৰ আগতে আপুনি খোৱা বস্তুখিনিৰ হজম হৈ সি এটা মানে জুলীয়া ফৰ্মলৈ সি ৰূপান্তৰ হ'ব লাগে কাৰণ যেতিয়া আমি 10:30 বা 11টা বজাত শুই যাওঁ তেতিয়া লগে লগে আমাৰ শৰীৰৰ ভিতৰৰ যিবিলাক অংগ যিবোৰ অৰ্গেন সেইবোৰক ৰেষ্টৰ প্ৰয়োজন আৰু সেইবিলাকেও তেতিয়া ৰেষ্ট ল'ব আৰু সেইবিলাকে তেতিয়া ৰেষ্ট লোৱাৰ বাবে ৰাতিপুৱা খুব সোনকালে লগে লগে আপুনি উঠাৰ লগে লগে আপোনাৰ অৰ্গেনবিলাকো জাগ্ৰত হ'ব আৰু ফ্ৰেছ মুডত সকলো উঠিব নিজেও ফ্ৰেছ লাগিব গতিকে 7 বজাৰ ডিনাৰ মানে ৰাতিৰ আহাৰ 7 বজাৰ আগত গতিকে প্ৰথম কথা হ'ল যে আপোনাৰ খাদ্যৰ তালিকাৰ যিকেইটা মেইন মিল যেটা প্ৰধান খাদ্য সেই খাদ্যকেইটাৰ সময় যাতে ফিক্স হয় এইটো হৈছে প্ৰথম টিপ 2 নম্বৰ টিপটো হৈছে যে ষ্ট্ৰেছ মানসিক চাপৰ পৰা দূৰত থাকক আপুনি যিটো বস্তু জানে যে এইটো বস্তুৱে মোক মানসিক চাপ দিয়াৰ কথা মানুহৰ জীৱনততো মানসিক চাপৰ অন্তই নাই হয়নে অফিসত মানসিক চাপ ঘৰত মানসিক চাপ বন্ধুবৰ্গৰ মাজত মানসিক চাপ পঢ়াত মানসিক চাপৰ অন্ত নাই গতিকে সদায় মনত ৰাখক যে যিবোৰ বস্তুৱে আপোনাক মানসিক চাপ দিয়ে সেই বস্তুবোৰবিলাকৰ পৰা দূৰত থাকক সেই বিষয়বিলাক এৰাই চলক কোনো প্ৰয়োজন নাই যিয়ে আপোনাৰ জীৱনটোক কষ্টকৰ কৰি তুলিব
সেই বস্তুটোৰ লগত আপুনি নিজকে এডজাষ্ট কৰিব নিবিচাৰিব সদায় ষ্ট্ৰেছৰ পৰা দূৰত থাকক ষ্ট্ৰেছ ইগন'ৰ কৰক অৱজ্ঞা কৰক ষ্ট্ৰেছক মানে মানসিক চাপক গতিকে আৰু যিবোৰ বিষয় যিবোৰ বস্তুৱে আপোনাক দিগদাৰি কৰে আপোনাক মানসিক চাপত পেলায় সেই বস্তুবোৰৰ পৰা সদায় দূৰত থাকক আৰু যদি এনেকুৱা ধৰণৰ কিবা সমস্যা থাকে যিবোৰ সমস্যা আপুনি নিজে সমাধান নকৰিলে নহয় বহক ভালকৈ ঘৰৰ বাকীবোৰ মানুহৰ লগত বাকীবোৰ সদস্যৰ লগত বা আপুনি যাৰ লগত শ্বেয়াৰ কৰিব পাৰে তেনেকুৱা ব্যক্তিৰ লগত বহক শ্বেয়াৰ কৰক কথা পাতক সমস্যাৰ সমাধান ওলাই পৰিব আৰু সমস্যা শেষ কৰক গতিকে মানসিক চাপৰ পৰা দূৰত থাকক এইটো হৈছে 2 নম্বৰ টিপছ 3 নম্বৰ টিপছটো হৈছে যে পেট চাফা কৰক পেট চাফা নোহোৱাটো কিন্তু ৱেইট গেইনৰ এটা অন্যতম কাৰণ গতিকে পেটটো যদি আপোনাৰ চাফা নহয় তেতিয়াহ'লে আপোনাৰ ব্লটিং হ'ব গেছ হ'ব হজম যিটো শক্তি হজম যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো স্থবিৰ হ'ব ফলত আপুনি যি খাব হজম নহ'ব হজম নহয় গাটো অশান্তি লাগিব ফুলা ফুলাৰ নিচিনা লাগিব পেটটো ফুলি থাকিব গেছ হ'ব আৰু গেছ হোৱাৰ লগে লগে আপোনাৰ ৱেইট বাঢ়িব আপোনাৰ গোটেই গাটো ব্লটিং নিচিনা লাগিব গতিকে পেট চাফা হোৱাটো অত্যন্ত জৰুৰী পেট চাফা কৰিবৰ বাবে বহুতে আপোনাৰ বজাৰৰ কিছুমান মেডিচিন খায় কিন্তু মই ভাবোঁ যে পেট চাফা কৰিবৰ বাবে বজাৰৰ মেডিচিনতকৈ আপুনি ৰাতি ত্ৰিফলা খাওক নাইবা আপোনাৰ খাদ্যৰ তালিকাত ফাইবাৰ জাতীয় বস্তু মানে আঁহজাতীয় খাদ্য সংযোগ কৰক যিবোৰে আপোনাৰ পেটটো খুব ভালকৈ পৰিষ্কাৰ কৰিব আৰু সুন্দৰকৈ পৰিষ্কাৰ হৈ যাব যেতিয়া পেটটো তেতিয়া আপোনাৰ দেখিব ৱেইট গেইনটো কমিব আৰু আপোনাৰ ৱেইট লছ যিটো জাৰ্নি সেইটো সুন্দৰকৈ আগবাঢ়ি যাব এইটো হৈছে নম্বৰ 3 টিপছ আৰু নম্বৰ 4 টিপছটো হৈছে 5 নম্বৰ টিপছটো হৈছে যে ডিনাৰ ৰিপ্লেচ কৰক স্কিপ নকৰিব ডিনাৰ মানে ৰাতিৰ আহাৰ বহুতে ভাবে যে মই ৰাতি একো নাখাওঁ মই ক্ষীণাব লাগে মোৰ সোনকালে ৱেইট লছ হ'ব লাগে কিন্তু সেইটো একেবাৰে ভুল কথা ৰাতিৰ খাদ্য ৰাতি আমাক শৰীৰক খাদ্যৰ প্ৰয়োজন কিন্তু তাকে গধুৰ আহাৰ নহয় গতিকে আপুনি ৰাতিৰ আহাৰ মানে ডিনাৰ স্কিপ কৰাৰ মানসিকতা কেতিয়াও নল'ব ৰাতিৰ আহাৰটো আপুনি ৰিপ্লেচ কৰক মানে সলনি কৰক মানে ধৰক আপোনালোকে যদি চিম্পল ৰাতি ভাত দাইল ৰুটি ভাজি খায় তেনেহ'লে তাক সলনি কৰি চুপ কৰক নাইবা সালাড কৰক হাই প্ৰটিন সালাড কৰক আপুনি ব্ৰকলি আৰু আপোনাৰ পনীৰ মিলাই পেলাই এটা সালাড বনাওক নাইবা বিভিন্ন ভেজিটেবলছৰ বইল কৰি পেলাই এটা সালাড বনাওক নাইবা চুপ খাওক কিন্তু সলনি কৰক তাক স্কিপ নকৰিব মানে সলনি কৰক কিন্তু নোখোৱাকৈ নাথাকিব ডিনাৰ ৰিপ্লেচ কৰা মানে ৱেইট লছ কৰা নুবুজায় সি বেছি দিগদাৰীহে কৰিব গতিকে এইটো হৈছে 4 নম্বৰ টিপছ আৰু 5 নম্বৰ টিপছটো হৈছে যে জুচ নাখাব ফলৰ ৰস এইটো আমি প্ৰায় মানুহে এইটো কৰোঁ যে ফলৰ জুচ উলিয়াই পেলাই জুচটো খাওঁ আৰু যিটো সীতা সেইটো আমি পেলাই দিওঁ কিন্তু কি হয় সীতাখিনি খোৱাৰ লগে লগে আপুনি গোটেই ফ্ৰুটছটো খোৱাৰ লগে লগে আপোনাৰ ফাইবাৰো আপোনাৰ পেটলৈ যাব আৰু আপোনাৰ পেটটো চাফা কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব আৰু জুচটো খাই দিয়াৰ লগে লগে তাত যিটো গ্লুক'জৰ পৰিমাণ সেইটো খুব সোনকালে খাই দিয়াৰ লগে লগে লগালগ আপোনাৰ তেজলৈ গুচি যায় গতিকে যিসকলৰ চুগাৰ বঢ়াৰ এটা টেণ্ডেঞ্চি থাকে তেওঁলোকৰ কাৰণে ই এটা অকণমান দিগদাৰী অকণমান ভুল কথা হৈ পৰে গতিকে যিমানটো পৰা যায় গোটেই যিটো ফ্ৰুটছ যিটো ফল গোটা ফলটো খোৱাত গুৰুত্ব দিয়ক জুচ খোৱাতকৈ আৰু যিবোৰ জুচ বজাৰত পেকেট হিচাপে পায় সেইবোৰটো কেতিয়াও নাখাব কাৰণ তাত প্ৰিজাৰভেটিভ থাকে আৰু প্ৰিজাৰভেটিভ হৈছে আপোনাৰ শৰীৰৰ কাৰণে অত্যন্ত অপকাৰী এটা বস্তু গতিকে যিমান পৰা যায় প্ৰিজাৰভেটিভ নোখোৱাকৈ থাকিব দূৰত থাকিব আৰু ফ্ৰুট জুচ খোৱাতকৈ গোটা ফ্ৰুটছটো খোৱাত মানে গোটা ফলটো খোৱাত অধিক গুৰুত্ব দিয়ক মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে অকণমান মনোবল পাব নিজকে সলনি কৰিবলৈ আৰু নিজকে সলনি কৰিবলৈ প্ৰস্তুত হ'ব এই 5টা নিয়ম মানক আৰু আপুনি দেখিব আপোনাৰ ৱেইট লছ নিজে আপোনাৰ শৰীৰৰ পৰা ওজন কমি আহিছে মই আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব মোৰ এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ